হেল্ল' গাইজ, আজি মই আপোনালোকৰ বাবে মটৰ পনীৰ এটা ৰেচিপি লৈ আনিছোঁ। হয়তো কোনেও এনেদৰে বনাই খোৱা নাই। আজি মই এইটো মোৰ নিজৰ আইডিয়াৰে বনাইছোঁ। চ' প্লিজ ভিডিঅ'টি শেষলৈকে চাব আৰু ভাল লাগিলে লাইক কৰিব। আহক দেৰি নকৰি ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। মটৰ পনীৰ বনাবলৈ মই পিঁয়াজ পেষ্ট কৰি ল'লোঁ, আদা নহৰু বিলাহী আৰু কেঁচা জলকীয়া পেষ্ট কৰি ল'লোঁ। এয়া মই আলু বইল কৰি লৈছোঁ, কাবেলি বুট আৰু ৰাজমাহ। এয়া মই পনীৰ ল'লোঁ আৰু মটৰ, কেঁচা মটৰ লৈ লৈছোঁ। ৰাজমাহখিনি আপুনি 5টা চিটি মৰাই ল'ব কুকাৰত। এয়া মই তেল গৰম কৰিছোঁ কেৰাহীত। ফাৰ্ষ্টে মই পনীৰখিনি ফ্ৰাই কৰি ল'ম অলপ গল্ডেন কালাৰ হোৱালৈকে। গেছটো কমত থ'ব, চিমত একদম। এইখিনি জ্বলি যাব নিদিব, অকণমান লাহে লাহে লৰাব, চাব পনীৰ ভাঙি যাব। পনীৰটো আপুনি ভাজি ল'বও পাৰে নল'বও পাৰে, কাৰণ মই ভাজি লৈছোঁ কাৰণ মই গোন্ধ এটা পাওঁ, যিটো গাখীৰ গাখীৰ গোন্ধ হৈ থাকে। সেইটো মই দি পালে বহুত ভাল নালাগে মোৰ। চ' আপোনালোকৰ যদি তেনেকৈ ভাল লাগে আপুনি ভাজি নল'বও পাৰে। মই অলপ গল্ডেন কৰি লৈছোঁ। এয়া চব মোৰ গল্ডেন হৈছে। এতিয়া মই এইখিনি উলিয়াই ল'ব লাগিব আৰু অকণমান থাকক। চাব ভালদৰে হেতাখনেৰে ভালদৰে লৰাব, লাগি নধৰে আৰু যাতে ভাঙি নাযায় সেয়া মন কৰিব, কাৰণ পনীৰ ভাঙি যোৱাৰ চান্স বহুত থাকে। এতিয়া উলিয়াম এইখিনি ধুনীয়াকৈ, তেলখিনি চাকি কাঢ়ি ল'ব প্লেট এখনত কাঢ়ি ল'ব। তাৰপিছত লাহে লাহে কৰিব যাতে ভাঙি নাযায়। তাৰপিছত আমি একেখিনি তেলতে পনীৰ চব্জিটো বনাম। এয়া মই কাঢ়ি লৈছোঁ প্লেট এখনত। এয়া মই তেল গৰম কৰি দিলোঁ আৰু ইয়াতে মই পিঁয়াজৰ পেষ্টটো দি দিছোঁ। পিঁয়াজৰ পেষ্টটো দি অলপ দেৰি লৰাই থ'ব মিডিয়াম ফ্লেমত। এতিয়া ইয়াতে আদা নহৰু পেষ্টটো দি দিম। আদা নহৰু পেষ্টটো দি পিঁয়াজৰ লগত ভালদৰে লৰাব। তাৰপিছত কেঁচা জলকীয়া পেষ্টটো দিম, লৰাই থাকিব ধুনীয়াকৈ, অকণমান দেৰি লৰাই থাকিব, ধুনীয়াকৈ মিক্স আপ কৰি ল'ব। এতিয়া ইয়াতে মই মছলা দিলোঁ, ৰেড চিলি আৰু হালধি নিমখ অলপ দিলোঁ। মোৰ কিবা এটা প্ৰব্লেম হ'ল, সেইটো কাৰণে ভিডিঅ'টো ডিলিট হৈ গ'ল। চ' আপোনালোকে প্লিজ লাইক কৰিব আৰু মোক ছাপোৰ্ট কৰিব। ইয়াতে মই ৰাজমাহখিনি দি দিয়াৰ পিছত, মটৰখিনি দি মই ৰাজমাহখিনি দিলোঁ আৰু লগতে আলুখিনি। তাৰপিছত মই অকণমান দেৰি মিক্স আপ কৰি এইখিনি ইয়াত পনীৰখিনি দিলোঁ। পনীৰখিনি দি মই ধুনীয়াকৈ লৰাই দিছোঁ। চাব ভাঙি নিদিব, একদমেই ল' ফ্লেমত থ'ব, কাৰণ তলৰ ফালে জ্বলি যোৱাৰ চান্স বহুত থাকে। আৰু যিহেতু আমি কাবেলি বুটখিনি একেবাৰে বইল কৰি লোৱা হয়, চ' আপুনি ভালদৰে লৰাব ধুনীয়াকৈ। এবাৰ লৰাই কেনে মিডিয়াম ফ্লেমত থৈ ঢাকি দিব। তাৰপিছত ঢাকনিখন খুলি 5 মিনিটৰ পিছত ঢাকনিখন খুলি আপুনি ইয়াতে পানী দিব। বেছি পৰিমাণে দিব নালাগে, অলপেই দিব, আধা দিব। তাৰপিছত মই পানী দিয়াৰ পিছত এয়া মই ধুনীয়াকৈ লৰাই দিছোঁ, কাৰণ পনীৰ চব্জিটো বেছি পানীয়া হ'লে ভাল নালাগে। চ' অলপ গ্ৰেভি লাগে। আৰু এয়া মই 5 মিনিটৰ পিছত ঢাকি খোলাৰ পিছত এয়া চব উতল আহিছে বহুত। এয়া দেখিছেনে, ধুনীয়াকৈ গ্ৰেভিটো হৈছেও আৰু সিজিছেও পনীৰখিনি, যিহেতু ফ্ৰাই কৰি লোৱাই হয়। আৰু অলপ দেৰি মছলাটো সোমাই লোৱালৈকে আমি গেছতে থ'ম। তাৰপিছত এয়া চাওক, আৰু অলপ পানী শুকালে, এয়া দেখিছেনে, এবাৰ মই লৰাই দিছোঁ। লৰাই আছোঁ, ধুনীয়াকৈ লৰাই থাকিব। গেছটো হাই ফ্লেমত থৈছোঁ। এতিয়া চব অলম'ষ্ট হৈ গ'ল, ৰেডি মোৰ পনীৰ। এয়া দেখিছেনে, খুব কম সময়তে মই বনালোঁ আৰু এনেকৈ হয়তো কোনোৱে বনোৱা নাই। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কৰিব আৰু ঘৰত ট্ৰাই কৰিবচোন। থেংক ইউ, বাই বাই।